নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্যটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ ভিডিঅ'টো। তো আজিৰ ভিডিঅ'টো চাই গমেই পাইছে মই এটা ৰেচিপি লৈ আহিছোঁ। তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। যদি ভাল পায় লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিৰ ভিডিঅ'ত মই এটা ৰেচিপিটো মাছৰ জোল বিলাহী দি বনাম। তো আপোনালোকে চাওক কি লাগে। ইয়াতে মই দেখাই দিছোঁ বিলাহী, আলু আৰু পিঁয়াজ, নহৰু, জলকীয়াৰ গুড়ি আৰু নৰসিংহৰ পাত ব্যৱহাৰ কৰিছোঁ। তো প্ৰথমতে আমি নিমখ হালধিটো তেলতে দি দিছোঁ। তেলতে দি কিনে আমি ভাজি ল'ম। যিহেতু অলপমান মাছ সেইকাৰণে তেলতে মানে হালধি নিমখটো দি কিনে ভাজি কিনে মোক ভাল লাগে। বহুত বেছি মাছ হ'লে আমি হালধিটো সানি ল'ব লাগে, নিমখ হালধিটো। কিন্তু ইয়াতে বহুত বেছি মাছ নহয়, সেইকাৰণে মই তেলতে নিমখ আৰু হালধি দি কিনে ওলোটাই তেলটো লাগিবৰ কাৰণে দি দিছোঁ। তো এতিয়া আমি 2 মিনিটৰ পিছত চালোঁ, তো সিজি গৈছে এফালেদি, সেইকাৰণে ওলোটাই দিছোঁ। আচলতে বাৰে বাৰে মাছবিলাক উল্টা পুল্টা কৰি থাকিলে মাছবিলাক ভাঙি যায়, সেইকাৰণে অলপমান সিজিব দিব লাগে, তাৰপিছত আচলতে লৰাব লাগে। সেইকাৰণে মই বহুত বেছি লৰাই নাথাকোঁ মাছবিলাক, অলপমান এফালেদি ভালকৈ সিজিব দিওঁ, তাৰপিছত মই লৰাই দিওঁ। এতিয়া মই চববিলাক মাছে উল্টাই দিছোঁ। এতিয়া আমি নমাবৰে হ'ল। তো এতিয়া আমি এটা এটাকৈ মাছখিনি নমাই আছোঁ। তো আমি এতিয়া সেই তেলতে জলকীয়া দিম 2টা, আৰু আমি যে কাটি থৈছোঁ সেইখিনি পিঁয়াজ, নহৰু বটাখিনি ইয়াতে মই একেলগে দি দিছোঁ। পিঁয়াজ, নহৰু, এতিয়া আমি লৰাই ল'ম। আৰু এই তেলতে আমি এতিয়া নিমখখিনি দি দিম একেবাৰে, মানে কিমানখিনি আমি বিলাহী দিম সেই অনুমান কৰি ইয়াতে নিমখ আৰু হালধিটো একেবাৰে ইয়াতে দি দিছোঁ। এতিয়া আমি অকণমান লৰাম আৰু অলপমান ৰংচুৱা হৈ গৈছে। তো এতিয়া আমি আলুখিনি দিছোঁ। আলুখিনি এতিয়া আমি 2 মিনিটৰ কাৰণে ভাজি ল'ম। তো এতিয়া আলুখিনি দিয়া হ'ল, এতিয়া আমি লৰাই আছোঁ। তো এতিয়া আমি লৰা হ'ল। এতিয়া আমি ইয়াত একদম জুইটো কমাই কিনে ঢাকনিখন দি দিছোঁ সিজিবৰ কাৰণে। তো 2-3 মিনিটৰ পিছত এনেকৈ চালে হ'ল। তো যিহেতু জুইটো কমকৈ দিছোঁ, লাগিব ইমান কিবা নাথাকে, সিজি যায়। তো সিজি গৈছে। এতিয়া আমি বিলাহীখিনি ইয়াতে একেলগে দি দিছোঁ। এতিয়া বিলাহীখিনি আমি দি দিছোঁ, এতিয়া লৰাই আছোঁ। আচলতে মাছৰ আঞ্জা, মাছ আৰু বিলাহীৰ জোলটো বহুত সহজতে বনোৱা হয় আৰু বনাব পাৰি আৰু সোনকালে হৈ যায় আৰু খাবলৈও বহুত টেষ্টি লাগে। এতিয়া ঢাকনিখন দি দিছোঁ সিজিবৰ কাৰণে। তো ঢাকনিখন আকৌ ওলালোঁ। এতিয়া আৰু লৰাই থাকিম অলপমান। এতিয়া লৰা হৈ গ'ল। এতিয়া মই আকৌ ঢাকনিখন দি কিনে আকৌ সিজিবলৈ দিম। তো এনেদৰে 1 মিনিট নাইবা 2 মিনিট এনেকৈ মূৰে চাব লাগে। জুইটো কমকৈ দিলে সোনকালে নাচালে হয়, আৰু বেছিকৈ দিলে সোনকালে চাব লাগে, নহ'লে লাগি যায়। এতিয়া আমি জলকীয়াৰ গুড়িখিনি আৰু জিৰাৰ গুড়িখিনি একেলগে দি দিছোঁ। যিহেতু আমি এইটো বিলাহী আৰু মাছৰ জোল, সেইকাৰণে মই বহুত বেছি মছলা ইউজ কৰা নাই, আৰু মোক ইমান বেছি মছলা খায়ো ইমান ভাল নালাগে। কিন্তু কিছুমানক হয়তো বহুত বেছি মছলা খাই ভাল পায়, কিন্তু চবৰে খোৱাটো বেলেগ বেলেগ। মই বহুত বেছি মছলা ভাল নাপাওঁ, সেইকাৰণে অলপমান মছলা ব্যৱহাৰ কৰিছোঁ। তো এতিয়া মোৰ বিলাহীখিনি সিজি গৈছে। তো এতিয়া পানী দিবৰ হ'ল। উতলা পানী দি দিছোঁ এফালেদি। এতিয়া সেই উতলা পানীখিনি ইয়াতে দি দিম, তেতিয়া সোনকালে উতলিব। তো এতিয়া দিয়াৰ লগে লগে পানীখিনি উতলি গৈছে। যিহেতু উতলা পানী আছিল, এতিয়া আমি মাছখিনি ইয়াতে দি দিম। এতিয়া অকণমান লৰাই কিনে এতিয়া আমি ইয়াতে ঢাকনি দি দিম। ইয়াতে 7-8 মিনিটমান এনেদৰে ৰাখিম, উতলিবলৈ দি দিম। তো এয়া আমাৰ মাছৰ আঞ্জাখন হৈ গ'ল বিলাহীৰ লগত।
আৰু ইয়াতে মই লাষ্টত ধনিয়া থাকিলে ধনিয়া দিব আৰু ধনিয়া নহ'লে এইটো মই দিছোঁ নৰসিংহৰ পাত যি মোক বহুত বেছি ভাল লাগে। তো আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনে পালে জনাব।